Hello guys, I am Pran and welcome back to a new vlog. বৰ্তমান মই আছো আমাৰ জগদুৱাৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত আৰু সেইখন হৈছে আঞ্চলিক বিষ্ণুজ্যোতি কলামণ্ডল আৰু তাত আজি হ'ব এখন বাৰ্তালাপ অনুষ্ঠান চক্ৰপাণী পৰাশৰৰ। তো এই বাৰ্তালাপ অনুষ্ঠানটোলৈ বহুতো জনপ্ৰিয় ব্যক্তিক আমন্ত্ৰণ কৰিছে, গতিকে আজি লগ পাম তেখেতসকলক। গতিকে আপোনালোকেও চাব কোন কোন আহে, আপোনালোককো দেখুৱাম। তো এয়া চক্ৰপাণী দা আৰু নীলোৎপল দা আহিলে, দুইজনকে ফটো মাৰিলোঁ। নীলোৎপল দাই ভিডিঅ' কৰি আছে আৰু এয়া এইবোৰ বিকাশ দাহঁত আহিছে সকলো, আৰু এয়া তেওঁলোকক আদৰিবলৈ সকলো বিহু সাজু হৈছে। This is Panther. তো এয়া মঞ্চত নেত্ৰকাই খ্যাত অৰুণ হাজৰিকা ছাৰ, চিনিটো সকলোৱে পায়। মই ভাবোঁ প্ৰথমে ঘৰখনৰ মানুহবিলাক মুকলিমূৰীয়া হ'ব লাগে, সকলোৰে লগত সমানে শ্বেয়াৰ কৰিব লাগে কথা বতৰাবিলাক, আৰু নিজে বৰ খৰকাল মন এটা লৈ থাকিব লাগে। ভিডিঅ'টোত ওলাবলগীয়া সকলো মানুহক আপোনালোকে চিনি পাবই, গতিকে মই ভইচ অভাৰ দি আৰু চিনাকি কৰি নাথাকোঁ। আৰু সম্পূৰ্ণ অনুষ্ঠানটোৰ ভিডিঅ' আমাৰ চক্ৰপাণী পৰাশৰদাৰ বাৰ্তালাপ ইউটিউব চেনেলত পাবই আপোনালোকে, তাত চাই ল'ব। আৰু মই ইয়াত মাত্ৰ কেইটামান ক্লিপহে দিছোঁ। আৰু শুনক লাষ্টলৈকে চাই থাকোঁ, লাষ্টত ধামাকা হৈ আছে ভিডিঅ'টোত, চাবলৈ নাপাহৰিব। কথা বেছি আজি গীত কম। এনেকৈ চাগে প্ৰথম কৰিছে নেকি এনেকৈ মঞ্চ? এনেকৈ প্ৰথম কৰিছোঁ, এনেকৈ নতুন অনুষ্ঠান আমি সেইধৰণে টিভিতে বহোঁ, টিভিত আজি এনেকৈ বহোঁ। আজি টিভিটো একেবাৰে ইয়ালৈ লৈ আহিলোঁ মঞ্চলৈ। আৰু মই এজন মিউজিচিয়ানহে আছিলোঁ। মই আচলতে বাদ্যযন্ত্ৰী, মই কীবৰ্ড বজাইছিলোঁ সকলোৰে লগত। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়াৰ পিছৰ পৰা মোৰ গান গোৱাৰ ধাউতিটো বেছিকৈ বাঢ়িলে। তুমি সদ্যহতে কি বজাইছিলা? মই কীবৰ্ড বজাইছিলোঁ। কীবৰ্ড বজাইছিলা? অঁ, ৰাইজে গানটো শুনিছে নাই? আমি আশা ৰাখিম এই ড্ৰাগছ, এই মহামাৰী ব্যাধিয়ে যাতে আমাৰ নৱপ্ৰজন্মক কেতিয়াও আক্ৰমণ কৰিব নোৱাৰে। আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে এই মঞ্চতে আজিৰ পৰা প্ৰায় 8 বছৰ আগতেই সমাজত বিশেষভাৱে আক্ৰমণ কৰা ধপাত, এই ধপাত বিৰোধী অভিযানো আমি তাৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ। ইয়াৰ প্ৰভাৱ এই অঞ্চলত পৰিছে। এই অঞ্চলৰ বহুকেইখন গাঁও, বহুকেইখন বিদ্যালয়ত এই ধপাত বিৰোধী অভিযানে সফলতা আনিছে। ধন্যবাদ ৰবিদা। ৰবিদাৰ লগত কোনো ফৰ্মেলিটিজ নাই, ককাই ভাইৰ সম্পৰ্ক। আমি দেখা পাওঁ কিছুমান ক্ষেত্ৰত মাক দেউতাকবোৰ ভাল চিটিজেন হৈ আচলতে, তেওঁলোক ভাল এজন মানুহ সমাজৰ কাৰণে, কিন্তু তেওঁলোকে এজন ভাল পিতৃ হ'বলৈ ক'ৰবাত ফেইল কৰে। তেওঁলোকে হিৰো হ'ব যায় সমাজখনৰ কাৰণে, কিন্তু আচলতে তেওঁলোকে হিৰো হ'ব লাগে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। ঘৰখনত তেওঁলোকে আচলতে নিজৰ ল'ৰাটোক সেইভাৱে চাব আৰম্ভ কৰিব লাগে। আজি প্ৰথমবাৰ এনেকুৱা এখন মঞ্চত বহি গীত গাম দেই। কিবা যদি ভুল হয় একদম ক্ষমা কৰিব, আৰু নিজৰ ভাতৃ বুলি, নিজৰ পুত্ৰ বুলি, হয় নাই?
বহক আকাশা বহ আকাশাক অকণমান মৰম জনাই লওঁ ইয়াৰ মাজতে এই তিনিজনৰ ভিতৰত প্ৰথম কাৰ গান শুনিম এতিয়া ফ্লৰিনা ডান্সে কৰে ন য়েছ তুমি বহা ফ্লৰিনা বহা তুমিও বহা ইয়াত হৰ্ষিতো বহা আপোনাৰ পৰা গীত এটা শুনি লওঁ কিন্তু মই তিনিটা মাইক কেলে লৈছোঁ জানেনে এটা ল'ব বিকাশ চেত্ৰীয়ে এটা ল'ব হৰপলশইকীয়া আৰু এটা ল'ব নীলোৎপল চলিহাই একেলগে এটা ডাঙৰ হাত চাপৰিৰে এই তিনিগৰাকী ডিজিটেল ক্ৰিয়েটৰক আমন্ত্ৰণ কৰিছোঁ মঞ্চলৈ অসমৰ জনপ্ৰিয় ইউটিউবাৰ তিনিগৰাকী বহুত বেছি কষ্ট কৰি আছে আৰু আজি আমি তেওঁলোক তিনিগৰাকীকে আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ বিকাশ চেত্ৰী হৰপল শইকীয়া আপোনালোকৰ ঘৰৰ ওচৰৰে ল'ৰা আৰু নীলোৎপল চলিহা বিকাশ চেত্ৰী আহা আজি মই বেলেগ বস্তু নিদিওঁ এটা এটা মাইক দিম এতিয়া এটা লোৱা ব্লেক কালাৰটো লৈছে তুমি ৰঙা ল'বা নেকি হৰপলে ব্লেকে দিছোঁ অকণমান আগলৈ আহা তিনিগৰাকী সকলোৰে মোবাইলত থকা তিনিটা মানুহ সকলোৰে পকেটত থকা তিনিটা মানুহ প্ৰত্যেকগৰাকী বিচনাৰ সংগী তিনিটা মানুহ আজিকালি টিভিটো চাই মানুহে অনুষ্ঠান বহুত হয় কিন্তু যিটো এই অনুষ্ঠানৰ থিম যে ছেভ ইউথ ছেভ আছাম এটা ড্ৰাগছৰ বিৰুদ্ধে যিটো এটা ইমান ধুনীয়া এটা সংগতি ৰাখি এই অনুষ্ঠান কৰা হৈছে তাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ অনুষ্ঠান বহুত কম দেখা পোৱা যায় উজনি অসমৰ ফালে খুব বেছি আহোঁ আৰু উজনি অসমৰ ৰাইজৰ যিটো মৰম সেই মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ প্ৰায়ভাগ এইফালে থাকোঁ মোৰ ঘৰ মধ্য অসমত কিন্তু মই উজনি অসমত মোৰ বেলেগ এটা পৰিয়াল এইফালে খুব বেছি থাকোঁ আৰু আজি যি এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি মই খুবেই সুখী বাকী নিচাটো ক'লে ভ্ৰমণ মোৰ নিচা ভাল লাগে বিভিন্ন ঠাইত গৈ বিভিন্ন খাদ্যৰ সোৱাদ লৈ ভাল পাওঁ কিবা এখন মানে ৰাতি 10:30 বাজিলে মই জানো যে আপোনালোক যে বহি আছে চিঞৰ বাখৰ কৰি মোৰ এই কিবা ভাষণ শুনিবলৈ বহি থকা নাই হয় নাই কিন্তু তথাপিও মই এইটো জানো যে যোনটো ছেভ ইউথ ছেভ আছাম যিটো প্ৰগ্ৰেম হৈছে প্ৰথমটো সমূহ যিসকল জড়িত আছে ধন্যবাদ ইমান ধুনীয়া এটা প্ৰগ্ৰেম হৈছে আৰু ইউথক বচাবলৈ আচলতে ইউথেই কাম আহিব এই যে এইফালৰ পৰা চিঞৰ বাখৰ চলিছে এইফালৰ পৰা আমাৰ ডেকা ল'ৰাবোৰৰ চিঞৰ বাখৰ চলিছে সেই চিঞৰ বাখৰে আচলতে গোটেই অসমখন উঠাইও নিব গোটেই অসমখন মানে বচাই বঢ়িয়া তো মই ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহ আছে চ' আপোনালোকক ক্ষমা খুজিছোঁ মই এনেই সৰুকৈ এটা লাইন ক'বলৈ বিচাৰিছোঁ আৰু কাৰোবাৰ যদি খং উঠে মোক এইপিনে মাৰিবলৈ নাহিব মই ভৰিত পৰি কান্দি দিম আৰু মই এনে সোমাওঁতে মানে মনতে ভাবিছোঁ বোলে শুৱনি আমাৰ তিয়কখনি অতি ধুনীয়া ছোৱালীৰে ভৰা শুৱনি আমাৰ তিয়কখনি অতি ধুনীয়া ছোৱালীয়ে ভৰা তাৰে এজনী পতাব নোৱাৰিলে কিহৰনো ডেকা ল'ৰা এটা প্ৰশ্ন মই কৰিম ইউটিউব কৰি ঘৰ চলাব পাৰি বিয়া পাতিব পাৰি গাড়ী কিনিব পাৰি ঘৰ বনাব পাৰি হৰপল একেটা প্ৰশ্ন মই বিকাশ দা গাড়ীত আহিছোঁ গুৱাহাটীৰ পৰা আমি একেলগে এবাৰ মাজলৈ আহোঁ আৰু কওঁ যে ড্ৰাগছ বন্ধ কৰিব লাগে একেলগে হৰপলে বেছি ভালকৈ ক'ব হৰপলে কৈ থাকে নৰ্মেল মই সুধিছোঁ মোক মানে কিবা এটা হৰপলে ভালকৈ ক'বলৈ মই বোলো মাইকী চাইকি মাতি দিয়ে ক'ব লাগে নেকি আৰু বাট সঁচা কথা ক'বলৈ গ'লে এখন ড্ৰাগছ মুক্ত অসম সেইটো এতিয়াও এটা সপোন সেই সপোনটো দিশত পৰিণতিত যদি কৰিবলৈ আছে আমাক সকলোৰে সহযোগিতা লাগিব আজি যেনেকৈ আমি সহযোগ কৰি আছোঁ আজিলৈকে চ' ছেভ ইউথ ছেভ আছাম এণ্ড লেটছ মেক আছাম আ ড্ৰাগছ ফ্ৰী ষ্টেট জয় আছাম জয় আছাম বিকাশৰ মোবাইলটো লাগে যিটো ব্লগ কৰে ব্লগিং কৰে কেনেকৈ আৰম্ভ কৰে বিকাশে চাই লওক এবাৰ মই এতিয়া বৰ্তমান আছোঁ জগত আৰু এটা খুব সুন্দৰ এটা অনুষ্ঠান হৈ গ'ল আৰু ইয়াৰ পৰা আজি আমাৰ ইন্ট্ৰ আৰম্ভ হ'ব হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব